নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ইউটিউব চেনেল হেল্থি আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম লিভাৰ বেয়া হ'লে আপুনি কেনেকৈ গম পাব। লিভাৰ আমাৰ শৰীৰৰ এক অত্যন্ত প্ৰয়োজনীয় অংগ, যাৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। লিভাৰে আমাৰ শৰীৰত থকা সকলো লেতেৰা বস্তু আৰু বিষাক্ত বস্তু ফিল্টাৰ কৰি আমাৰ তেজক ক্লিন আৰু শৰীৰক সুস্থ কৰি ৰখাৰ কাম কৰে। শৰীৰত হোৱা আঘাত বা ঘা ঠিক কৰা, শৰীৰত হৰমনৰ বেলেঞ্চ ৰখা, খাদ্যত থকা পৌষ্টিক তত্ত্ব গ্ৰহণ কৰা, শৰীৰৰ ওজন কমোৱা বা বঢ়োৱা, মাচল নিৰ্মাণ কৰা, কোলেষ্ট্ৰল আৰু চুগাৰৰ বেলেঞ্চ ৰাখি জৰুৰী ভিটামিন আৰু মিনাৰেলক সংৰক্ষণ কৰি ৰখাটো আৰু ঔষধ তথা বেয়া খাদ্যৰ বেয়া প্ৰভাৱৰ পৰা আমাৰ শৰীৰক বচাই ৰখাৰ দৰে প্ৰায় 400তকৈ অধিক কাম ডিৰেক্ট আৰু ইনডাইৰেক্টভাৱে আমাৰ লিভাৰৰ লগত জড়িত। সেয়েহে লিভাৰক আমাৰ শৰীৰৰ ভাল বন্ধু বুলি ধৰা হয়। তো বলকচোন বেছি সময় নষ্ট নকৰি লিভাৰ বেয়া হ'লে কেনেকৈ গম পাব পাৰি বা লিভাৰ বেয়া হোৱাৰ লক্ষণসমূহৰ বিষয়ে আমি আলোচনা কৰোঁ। নাম্বাৰ 1, প্ৰায়ে পেট বেয়া হৈ থকা, বাৰে বাৰে গেছ হোৱা, খোৱা খাদ্য ভালকৈ হজম নোহোৱা, বমিৰ ভাৱ হোৱা লিভাৰ বেয়া হোৱাৰ প্ৰাথমিক লক্ষণ। যেতিয়া আমাৰ লিভাৰত বিষাক্ত বস্তুৰ মাত্ৰা বাঢ়ি যায়, তেতিয়া অলপ কিবা বাহিৰত আনহেল্ডি খাদ্য খালে আমাৰ পেটৰ অৱস্থা বহুত বেয়া হয়। নাম্বাৰ 2, ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰা। হয়, যদি আপুনি 2 মাহতকৈ বেছি ভাগৰুৱা অনুভৱ কৰি আছে, তেনেহ'লে আপোনাৰ লিভাৰ বেয়া হোৱাৰ সেইটো সংকেত হ'ব পাৰে। কাৰণ লিভাৰত টক্সিনৰ মাত্ৰা বঢ়াৰ ফলত লিভাৰৰ কাম কৰাৰ ক্ষমতা কম হয় আৰু তাৰ ফলত শৰীৰত থকা অন্য অংগবোৰে অধিক কষ্ট কৰিব লগা হয়, যাৰ ফলত আমাৰ শৰীৰে সোনকালে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰে। নাম্বাৰ 3, ওজন বঢ়া। হয়, আপোনাৰ বহুত বেছি ওজন বঢ়াও আন এটা লক্ষণ হ'ব পাৰে আপোনাৰ লিভাৰ বেয়া হোৱাৰ। যেতিয়া আমাৰ লিভাৰত বিষাক্ত পদাৰ্থৰ মাত্ৰা বাঢ়ি যায়, তেতিয়া লাহে লাহে লিভাৰৰ ওপৰত প্ৰেছাৰ বাঢ়িবলৈ ধৰে। ষ্ট্ৰেছ বঢ়াৰ ফলত লিভাৰত থকা টক্সিন শৰীৰৰ ফেট চেলত জমা হ'বলৈ লয় আৰু লাহে লাহে ই চৰ্বি বঢ়াবলৈ লয়। যেতিয়া লিভাৰ বেয়া হোৱাৰ ফলত শৰীৰত ফেট তথা ওজন বৃদ্ধি হয়, তেতিয়া তাক সাধাৰণতে কণ্ট্ৰল কৰাটো কঠিন হৈ পৰে। সেয়েহে যিসকলে বহুত কষ্ট কৰাৰ পিছতো নিজৰ ওজন কমাব পৰা নাই, তেওঁলোকে এবাৰ লিভাৰ চেকআপ কৰি চোৱাটো উচিত। নাম্বাৰ 4, মুখৰ পৰা বেয়া গোন্ধ অহা। হয়, যদি আপোনাৰ মুখৰ পৰা বহুত বেছি বেয়া গোন্ধ আহে, তেনেহ'লে আপোনাৰ এইটোও হ'ব পাৰে লিভাৰ বেয়া হোৱাৰ আন এটা সংকেত। সাধাৰণতে যেতিয়া আমি বেয়া বস্তু সেৱন কৰোঁ বা বেয়া বস্তু খাওঁ বা আনহেল্ডি খাদ্য খাওঁ, তেতিয়া আমাৰ মুখৰ পৰা বেয়া গোন্ধ ওলায়। কিন্তু যদি আপুনি বেয়া খাদ্য খোৱা নাই বা বেয়া বস্তু সেৱন কৰা নাই, তথাপিও আপোনাৰ মুখৰ পৰা বেয়া গোন্ধ লাগাতাৰ ওলাই থাকে, তেনেহ'লে আপোনাৰ সেইটো হ'ব পাৰে লিভাৰ বেয়া হোৱাৰ আন এটা সংকেত। আপুনি সোনকালে লিভাৰ চেকআপ কৰি লওক। নাম্বাৰ 5, ভৰি ফুলা। যেতিয়া আমাৰ বেয়া হোৱা লিভাৰৰ বিষয়ে আমি নাজানো, তেতিয়া আমাৰ লিভাৰে নিজে নিজক ৰিপেয়াৰ কৰাৰ চেষ্টা কৰে। যেতিয়া বেলেগ কাম কৰাৰ লগে লগে লিভাৰে নিজে নিজক ৰিপেয়াৰ কৰিব লগা হয়, তেতিয়া আমাৰ লিভাৰৰ কাম বহুত শ্ল' হৈ পৰে আৰু লিভাৰৰ শ্ল' হোৱাৰ ফলত শৰীৰত ব্লাড প্ৰেছাৰ বাঢ়ি যায় আৰু শৰীৰত থকা তৰল শৰীৰৰ তলফালে জমা হ'বলৈ ধৰে, যাৰ ফলত ভৰি ফুলিবলৈ লয় আৰু এই ধৰণৰ ভৰি ফুলাত বিষ নহয়। যদি আপোনাৰ তেনেকুৱা লক্ষণে দেখা দিছে, তেনেহ'লে অতি সোনকালে ডক্তৰৰ লগত এবাৰ কনচাল্ট কৰি লৈ লওক। নাম্বাৰ 6, চকুৰ ৰং হালধীয়া হোৱা। সাধাৰণতে যেতিয়া আমাৰ জণ্ডিছ হয়, তেতিয়া আমাৰ চকুৰ ৰং হালধীয়া হয়। কিন্তু মন কৰিবলগীয়া যে যেতিয়া আমাৰ জণ্ডিছ হয়, সেয়া এক প্ৰকাৰৰ লিভাৰ বেয়া হোৱাৰে সংকেত হয়। সেয়েহে যেতিয়া আমাৰ শৰীৰত লিভাৰ বেয়া হয়, লিভাৰে ডিজিজ হয়, তেতিয়া আমাৰ শৰীৰত হালধীয়া পদাৰ্থৰ পৰিমাণ বাঢ়ি যায় আৰু সেইটোক এডজাষ্ট কৰাৰ বাবে শৰীৰে চকুৰ জৰিয়তে আৰু পেচাবৰ জৰিয়তে বাহিৰ কৰিবলৈ ট্ৰাই কৰে। সেয়েহে যেতিয়া আপোনাৰ চকু হালধীয়া হয় বা পেচাব বহুত বেছি হালধীয়া হৈছে, তেনেহ'লে আপুনি ডক্তৰৰ লগত এবাৰ কনচাল্ট কৰি লওক। নাম্বাৰ 7, এলাৰ্জি। হয়, যদি আপোনাৰ হাত বা ভৰিত এলাৰ্জি হয়, তেনেহ'লে সেইটোও হ'ব পাৰে আপোনাৰ লিভাৰ বেয়া হোৱাৰ আন এটা লক্ষণ। সাধাৰণতে বেছিভাগ এলাৰ্জি ইনফেকশ্যন আৰু বেক্টেৰিয়াৰ ফলত হয়, কিন্তু বহু সময়ত ছালৰ ৰং ৰঙা, খজুতি আদি লিভাৰ বেয়া হোৱাৰ ফলত হ'ব পাৰে। নাম্বাৰ 8, ভোক কমকৈ লগা। যদি আপোনাৰ ভোক কমকৈ লগা হৈছে, যদি আপোনাৰ হজম শক্তি কমি গৈছে, আপুনি খোৱা খাদ্যবিলাক ভালদৰে হজম নহয়, তেনেহ'লে সেইটো হ'ব পাৰে আপোনাৰ লিভাৰ বেয়া হোৱাৰ আন এটা লক্ষণ। তো বন্ধুসকল, ওপৰত আলোচনা কৰা লক্ষণকেইটাৰ যদিহে কোনোবা এটি লক্ষণ আপোনাৰ দেহত দেখা দিয়ে, তেনেহ'লে আপুনি অতি সোনকালে ডক্তৰৰ লগত কনচাল্ট কৰি লওক। আৰু এইখিনিতে জনাও যে ইয়াৰে যদি কোনোবা এটি লক্ষণ আপোনাৰ দেহত দেখা দিয়ে, তাৰ মানে
মানে এইটোৱে নহয় যে আপোনাৰ লিভাৰে বেয়া হৈছে, হয়তো অন্য কাৰণতো আপোনাৰ তেনেকুৱা হ'ব পাৰে। আপুনি ভয় খাব নালাগে, জাষ্ট ডক্তৰক এবাৰ দেখাই লওক। অৱশেষত যদিহে ভিডিঅ'টো ভাল লাগিলে, যদিহে ভিডিঅ'টোৰ পৰা কিবা লাভ হয় বুলি ভাবিলে, তেনেহ'লে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এটি লাইক কৰিব নাপাহৰিব।